আজি ৰাতিপুৱা সাজি কাচি ওলালোঁ ক'ত জানেনে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিলে গম পাই থাকিব আগত গৈ আছে মা আৰু মাহী আৰু আপোনালোকে গেটখন দেখি পেলাই হয়তো ধৰিব পাৰিছে এখন হৈছে বৰদোৱা দৌল মন্দিৰৰ গেট আৰু প্ৰথমতে আহিলোঁ দৌল মন্দিৰ মাহঁতে এফালে দি আছে প্ৰসাদ আগবঢ়াইছে প্ৰথমতে শৰাইখন আগবঢ়াব লাগে তাৰপিছতহে নামত বহিব লাগে এফালে চাকি বন্তি প্ৰসাদ এইবোৰ আগবঢ়োৱাৰ পাছতেই আহি গ'লোঁ ভিতৰলৈ নামঘৰলৈ আৰু নাম হ'ব যিহেতু 12টা বজাত সেইকাৰণে 12টা বজা নাই এইফালে বহি আছোঁ আৰু এয়া ভকতসকল এজন এজনকৈ আহিছে আৰু মানুহ ইমান প্ৰথমতে হোৱা নাছিলে তাৰপিছতে বহুত বেছি মানুহ হৈ গ'ল এইফালে মাও বহি আছে এনেকৈ আৰু মোৰ লগত আহিছে পেহী ল'ৰাটো তাকো লৈ আহিলোঁ আৰু সি তেনেকৈ বৰদোৱালৈ অহা নাই এইফালে প্ৰসাদমুঠি খাই কৰি হোৱাৰ পাছতে এইফালে প্ৰসাদৰ লগত খাবলৈ কাৰণে ঘৰৰ পৰা এটা বস্তু লৈ আহিছিলোঁ কি আনিছিলোঁ জানেনে এইফালে কোমল চাউল ঘৰতে একদম সিজাই কৰি পেলাই লৈ আহিছিলোঁ আৰু ইয়াতে বহি পেলাই ধুনীয়াকৈ খাম বুলি কিন্তু প্ৰতি বছৰে আমি ইয়াত বৰদোৱাত আহিলে ভাত খোৱা হয়েই কিন্তু এইবাৰহে এনেকৈ ভাত খোৱা নহ'লে আৰু সেইকাৰণে মানে ভাবিলে কি কোমল চাউল এনেকৈ সিজাই পেলাই লৈ যাওঁ প্ৰসাদৰ লগত খাম বুলি আৰু এইফালে একদম ধুনীয়াকৈ মাহঁতে যা যোগাৰ কৰি আছে আৰু নিজে খালেতো নহ'ব এইফালে খাই কৰি থাকোঁতেই এইফালে পাৰ কেইটামানে ছাগলী কেইটামানে আহিলে মই বোলো আমিতো নিজে খাই আছোঁ সিহঁতকো দিওঁ একদম ওচৰ চাপি আহিছে মানে শান্তি দিয়া নাই সিহঁতকো দিলোঁ আৰু খাই কৰি হোৱাৰ পাছতে এইফালে ভাবিলোঁ কীৰ্তন ঘৰটো এপাক সোমাই আহোঁ কীৰ্তন ঘৰত সোমাই আমি ইয়াতো সেৱা সৎকাৰ কৰিলোঁ ইয়াতো দিলে প্ৰসাদ আৰু আপোনালোকক নতুন প্ৰজেক্টৰ যিহেতু বৰদোৱাত বনাইছে সেয়াও দেখাম নেক্সট ভিডিঅ' এটাত লং ভিডিঅ' বনাইছোঁ এইটো শ্বৰ্ট ক্লিপ লৈছোঁ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই